জুলাই মাহত অসমত যি বান পৰিস্থিতি হ'ল, সেই বান পৰিস্থিতি শিৱসাগৰ জিলাত, শিৱসাগৰ, চৰাইদেউ, যোৰহাট এইকেইখন জিলাত প্ৰবল বানপানীৰ সৃষ্টি হ'ল। দিখৌ নদীৰ ওপৰত নাগালেণ্ডত থকা যি ডেম, এই ডেমৰ আগত যি কয়লাৰ খনি বা কিবাকিবি বিভিন্ন কাৰণত ডেম ভাগি আহি বানৰ সৃষ্টি হ'ল, আৰু এই বানৰ সৃষ্টি হোৱাতে বহু লোকৰ মৃত্যু হ'ল আৰু তোমালোকৰ দৰে বহু ছাত্ৰ ছাত্ৰীৰ মৃত্যু হ'ল। মৃত্যুৰ বাতৰি সমগ্ৰ পৃথিৱীতে বিয়পি পৰিল আৰু বিভিন্ন দল সংগঠনে আহি পেলাই কি কৰিলে? সহায় কৰিলে। আৰু তেখেতসকলৰ যিসকল বানপীড়িত অঞ্চলত মৃত্যু হ'ল, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি তৃতীয় দিনৰ 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। সকলোৱে নিস্তব্ধকৈ থাকিবা। 1 মিনিট সময় মৌন প্ৰাৰ্থনা। সকলোৱে চকু মুদি থকা নেমেলিবা। যিসকল বানত মৃত্যু হ'ল, তেওঁলোকৰ আত্মাই সদ্গতি পাওক। তেওঁলোক য'তে থাকে ত'তে শান্তিৰে থাকক, সুখেৰে থাকক। তাৰেই আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।